Hello everyone, welcome back to my YouTube channel. আজি বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ এটি মিনি ভ্লগ লৈ আহিছো। পৰীক্ষাবোৰ শেষ কৰি ডিসেম্বৰ মাহত মামাহঁতৰ তালৈ ফুৰিবলৈ যোৱা এটো আমাৰ সৰুৰে পৰা এটা ট্ৰেন্ড বুলি ক'লে ভুল নহব। এয়া মই তাৰ বাবে মামাহঁতৰ বাবে নিবলৈ মই পিঠা আৰু নাৰিকলৰ লাড্ডু বনালো আৰু এয়া মই ৰেডি হলো। মই এতিয়া দেউতা আৰু মাৰ লগত মই মামাহঁতৰ তালৈ যাম। এয়া মামাই আমাক ছয়গাঁৱৰ পৰাই বজাৰ কৰি নিব দিছে লোকেল মুৰ্গী এয়া আৰু এতিয়া মা আৰু মই গৈ আছো। উফ কিমান যে ধুনীয়া, গাঁৱৰ পৰিৱেশ সঁচাকৈ ধুনীয়া নহয় জানো বন্ধুসকল। আহিয়ে চাহ তাহ খাই মই ভাত বনোৱাত লাগি গ'লোঁ। মামীয়ে বোলে মোৰ হাতেৰে ভাত আঞ্জা খায়, সেইকাৰণে মই দালি আৰু ভাজিখন বনালোঁ। আৰু এয়া মা অকণমান ব্ৰইলাৰ মাংসও বনাই আছে আৰু সেই তালতে মই গৈ পেলাই অকণমান পথাৰত আমাৰ সৰিয়হৰ মাজত ফটো উঠি আহিলোঁ বাবুৰ লগত গৈ। এয়া আমাৰ ব্ৰইলাৰ মাংস হৈ গ'ল আৰু এয়া হৈছে আমাৰ লোকেল মুৰ্গীৰ মাংস আৰু এতিয়া আমাৰ মায়ে লোকেল মুৰ্গীৰ মাংস বনাব জুইত। আপোনালোকে জানে জুইত বনালে আঞ্জা ভাতৰ সোৱাদ কেনেকুৱা হয়। এয়া ৰান্ধি আছে। এয়া মই ঘৰলৈ উভতিলোঁ আমাৰ মামাহঁতৰ ঘৰৰ পৰা আৰু তাৰপিছত মই দেউতাৰ লগত এয়া ছয়গাঁৱত মই ঘুগুনি খালোঁ আৰু চপ খালোঁ। বন্ধুসকল মিনি ভ্লগ বুলি কৈছিলোঁ যদিও ভ্লগটো খুব ডাঙৰেই হৈ গ'ল আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। লাভ ইউ এভৰিৱান।